হেল্ল' এভৰিৱান, লেটছ বি ক্ৰিয়েটিভ উইথ পাৰ্কি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আৰু আজিৰ এই ভিডিঅ'টোত মই মোৰ সৰু বেলকনি গাৰ্ডেনখন আপোনালোকক দেখুৱাম। লগতে মই ইয়াত সৰু সুৰা দুটামান চেঞ্জেছ কৰিছোঁ, তাকো দেখুৱাম। আৰু যিসকল মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ তেওঁলোকে হয়তো জানেই যে মোৰ এইটো ভাড়াঘৰ হয়। আৰু ইয়াতে থকাবোৰ বেলকনিখনো খুব এটা ডাঙৰ নহয়, কিন্তু জোখৰে আৰু তাকে মই সজাই ৰাখিবলৈ চেষ্টা কৰিছোঁ। একেবাৰে সৰু ঠাইটো খুব ধুনীয়াকৈ কেনেকৈ সজাব পাৰি তাৰ ওপৰতে ভিডিঅ'টো কৰিছোঁ মই। আশা কৰোঁ আপোনালোকেও ভাল পাব। তেনেহ'লে বেছি সময় নকৰি আহকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ। আৰু এই ষ্টেণ্ডডালো এডাল মোৰ DIY হয়, পট ৰখা। আৰু প্ৰথমে ভাবিছোঁ এডালকে অকণমান ৰং চং দিওঁ, কাৰণ পুৰণাও হৈ গৈছে আৰু লেতেৰাও হৈছে। আৰু প্ৰথমেই মই ইয়াৰ পৰা পটখিনি খালী কৰি ল'ম। আৰু মমনেও সহায় কৰি দিছে মোক এইখিনি কৰাত। আৰু চাফা কৰা অলমষ্ট হৈ গ'ল। আৰু এতিয়া আমি ইয়াত কালাৰ কৰিম। আৰু এইফালে মমনে কেইটামান পুৰণা কণ্টেইনাৰ আছিল, সেইকেইটা ৰং কৰিছে। আৰু ইয়াত ধুনীয়া এটা পট হৈ গৈছে ইয়াতে। আৰু ষ্টেণ্ডডাল যেতিয়া শুকালে মই তেতিয়া নেক্সট ডে এইখিনি আকৌ পটখিনি ৰিএৰেঞ্জ কৰিছোঁ। এনেকৈ প্লাণ্টবিলাকৰ লগত লাগি থাকিলে সময়বোৰনো কেনেকৈ পাৰ হৈ যায় গমেই পোৱা নাযায়। খুব ভাল লাগে মোৰ এনেকৈ বেলকনিখনত বহি আৰু ইয়াতে প্লাণ্টবিলাকৰ লগত লাগি থাকি খুব ভাল পাওঁ মই। আৰু মোৰ ইয়াত প্ৰায়বিলাক পথছে আছে, কিয়নো ফুলবিলাক বেছি যত্ন কৰিব লগা হয়। আৰু যিহেতু মই ভাড়াঘৰত থাকোঁ, সেইকাৰণে প্ৰায় ঘৰলৈও অহা যোৱা কৰি থাকোঁ। আৰু কেতিয়াবা বেছি দীঘলীয়া ভেকেশ্যন থাকিলে বহুত দিনৰ কাৰণে ঘৰত থকা হয়, আৰু যত্নৰ অভাৱত পানীৰ অভাৱত ফুলবিলাক তেতিয়া মৰি যায়। সেইকাৰণে মই বেছিকৈ পথছবিলাকে প্ৰিফাৰ কৰোঁ। আৰু এই বেলকনিখনত হেংগিং প্লাণ্টাৰ দিব পৰাকৈ কোনো ব্যৱস্থা নাই। সেয়ে মই মোৰ এই কাপোৰ মেলা ৰছীত বান্ধিছোঁ এটা খুঁটা, বাঁহৰ খুঁটা। ইয়াতে এডাল সৰু মাৰি লৈছোঁ, যাতে গজাল দি এনেকৈ ফিক্স কৰি দিছোঁ। আৰু ইয়াতে মই এটা প্লাণ্টাৰ লগাই দিছোঁ। লগতে এটা বাৰ্ড হাউচ ৰাখিছোঁ। ইয়াতে ঘৰচিৰিকা চৰাইবিলাক খুব আহে, আৰু সেয়ে এই বাৰ্ড হাউচ ৰাখিছোঁ। চাওঁচোন সিহঁতে ইয়াত ঘৰ লয় নে নলয়। আৰু ইয়াতে এটা চিংক এৰিয়া আছে, তাৰ ওপৰৰ ৱালখনত মই এনেকৈ এটা মানি প্লাণ্ট লগাই দিছোঁ বটলত। সৰু বটল এটাত এনেকৈ ৰছী দি ইয়াত ওলমাই দিম। দেখিবলৈ ভাল লাগিছে নহয়নে বাৰু? আৰু চিংকটোৰ ওপৰত এটা এনেকৈ প্লাণ্ট ৰাখিছোঁ, পানীত ৰাখিছোঁ মই এইকেইটা। চিংক এৰিয়াটো মই এইটো এনেকৈ সজাইছোঁ। ৰাতিপুৱা সময়ত আৰু সন্ধিয়া সময়ত দুবাৰ পানী দিওঁৱেই ফুলবিলাকত। এই বেলকনিখন ৰাতিপুৱা সময়ত খুব ৰ'দ পৰে, সেইকাৰণে পানী দিবই লাগে ইয়াত, নহ'লে একেবাৰে শুকাই যায়। আৰু ইয়াতে দুটা মই প্লাণ্টাৰ ৰাখিছোঁ, এনেকৈ হেংগিং প্লাণ্টাৰে হয় এইকেইটা মই এমাজনৰ পৰা লৈছিলোঁ। খুবেই ভাল, আপোনালোকে ল'ব পাৰে ইচ্ছা কৰিলে। এনে কম স্পেচৰ কাৰণে খুব ভাল এনেকুৱা ধৰণৰ প্লাণ্টাৰবিলাক।
আৰু ইয়াত মই এনেকৈ এটা সৰু চিটিং এৰিয়া বনাই ৰাখিছোঁ অৱশ্যে সদায় এনেকৈ নথওঁ কিন্তু মাজে সময়ে এনেকৈ বহিবলৈ মন যায় তেতিয়া এনেকৈ মই বনাই লওঁ আৰু মই ভাবোঁ আমাৰ বেলকনিখন এনেকুৱা এটা জেগা য'ত নেকি আমি অলপ সময়ৰ কাৰণে যদি বহোঁ মনটো একেবাৰে ভাল লাগি যায় আৰু কেতিয়াবা ইয়াত এখন যদি কিতাপো পঢ়োঁ খুব ভাল লাগে এনেকৈ আৰু কেতিয়াবা মন গ'লে চাহ একাপ লৈ বহিব পৰা যায় সময়টো খুব ধুনীয়াকৈ পাৰ হয় আৰু মোৰ ঘৰখনৰ আটাইতকৈ মোৰ প্ৰিয় ঠাই এইখিনিয়েই এই বেলকনিখন আৰু এই প্লাণ্টখিনি আৰু এয়াই আছিল মোৰ বেলকনিখনৰ এটা সৰু ভিডিঅ' আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব নাপাহৰিব লাইক কৰিব লগতে কমেণ্ট কৰি জনাব তেতিয়া ভাল লাগে আপোনালোকৰ কমেণ্টবিলাকে আৰু উৎসাহিত কৰে নেক্সট কিবা এটা বেছি ভালকৈ কৰাৰ কাৰণে আৰু লগতে যিসকল ভিউৱাৰ্ছে আজি প্ৰথম চাইছে মোৰ চেনেলটো তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰি দিয়ে তেনেহ'লে পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেনেহ'লে আজিলৈ আহোঁ বাই বাই